সাংস্কৃতিক ক্ষেত্ৰখনত মোৰ অভিনয়ৰ ক্ষেত্ৰখনত মোৰ যদি আটাইতকৈ সাহস আৰু প্ৰেৰণা যোগাইছিলে প্ৰেমে। বন্দিত্বৰ মাজত মই উক্ত বিয়াৰ তাৰিখত মই গৈ বিয়াত দৰা হিচাপে উপস্থিত হ'ব নোৱাৰিলোঁ। মই হাজিৰা কৰিবলৈ বাধ্য হ'লোঁ। মানুহৰ ঘৰে ঘৰে ফুটপাতে পেপাৰ বিক্ৰী কৰোঁ। নমস্কাৰ। প্ৰথমে আমাৰ মৰমৰ অতুল দাক ফকাচিং ফালৰ পৰা স্বাগতম। কাৰণ অতুল দা মোৰ দেউতাৰ দৰেও আৰু ককাই দৰেও, আৰু গালিও খাওঁ, আৰু গালি দিয়া দিনা কিন্তু মই মনে মনে থাকোঁ, একো নকওঁ। সেইটো কিন্তু আমাৰ মিল যেতিয়াৰ পৰা লগ পাইছোঁ আছে। গালিও দিওঁ, মৰমো কৰোঁ। মৰমো কৰে। আৰু কেতিয়া খং উঠে মই জানো, আৰু যেতিয়া খং উঠিব তেতিয়া মই নাথাকোঁ, মই হকে থাকোঁ। কাৰণ এইটো আমাৰ অডিয়েঞ্চে গম পোৱা নাই, কিন্তু আজি গম পাব। আৰু কথা হ'ল কি, অতুল দাক কেইটামান মোৰ প্ৰশ্ন সুধিবলৈ বহুত মন আছে। হয়তো সময়ো পোৱা নাই আৰু সেই দিনটো হোৱা নাই। আজি চাগে আহিছে, কিন্তু আপুনি মিছা কথা ক'ব নোৱাৰে, যিটো হয় সেইটোৱে ক'ব লাগিব। প্ৰথম কথা হ'ল অতুল দা, আপুনি শৈশৱত যিটো ভাবিছিলে, এটাতো মানুহে মা দেউতাকেও ভাবে যে নিজেও ভাবে মই ইনস্পেক্টৰ হ'ম, মই অমুক হ'ম, কিবা এটা ভাবিছিলে, সৰুতেতো ভাবিছে। সেই ভবাখিনি যৌৱনকালত পাইছেনে? আৰু সেই যৌৱনকালৰ পৰা এতিয়া যিটো বয়সলৈ আহি আছে, সেই সপোনটোৱে আপুনি আহিছেনে নে বেলেগ এটা অন্য সপোনত আপুনি জড়িত আছে? তুমি কৈছা যে মোক সঁচা কথা ক'ব লাগে, মই সঁচা কথাই ক'ম। এক বিন্দু মই মিছা কথা নকওঁ। তুমি সুধিছা শৈশৱত মোৰ কি সপোন আছিলে, মই কি হোৱাৰ সপোন দেখিছিলোঁ, বা কি হোৱাৰ মই আশা কৰিছিলোঁ। আচলতে ক'বলৈ গ'লে শৈশৱৰ পৰা, বাল্যকালৰ পৰাই মোৰ অভিনয় কৰাৰ ইচ্ছা আছিলে। সৰুৰ পৰাই মোৰ ইচ্ছা আছিলে, দুৰ্বাৰ মানে হেঁপাহ আছিলে যে সাংস্কৃতিক ক্ষেত্ৰখনত মই চিনেমা কৰিম বুলি ভবা নাছিলোঁ, কিন্তু সাংস্কৃতিক ক্ষেত্ৰখনত মই এজন সক্ৰিয় সাংস্কৃতিক কৰ্মী হিচাপে আত্মনিয়োগ কৰিবলৈ মোৰ এটা হাবিয়া আছিলে, ইচ্ছা আছিলে। আৰু সেই ইচ্ছা আজিৰ তাৰিখত সম্পূৰ্ণ হৈছে। আৰু একান্তপতীয়াভাৱে আন্তৰিকতাৰে সেই ক্ষেত্ৰখনত সৰুৰ পৰা, বাল্যকালৰ পৰা লাগি থকাৰ কাৰণে কিজানি আজি অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ বা সাংস্কৃতিক প্ৰেমী ৰাইজৰ চিনাকি মুখ অতুল পাচনি হ'বলৈ মই সুযোগ আৰু সুবিধা পালোঁ। এইটো সৰুতে সপোনটো বেলেগ থাকে আৰু ডাঙৰ হ'লে বেলেগ হয়। কিন্তু আজি মই এটা সফল হ'লোঁ যে অতুল দাই যিটো সৰুতে ভাবিছিল সেইটোৱে হ'ল। আৰু এটা কথা ক'লোঁ, সেই অভিনয়ৰ মাজত আপুনি আগবাঢ়ি গৈ থাকোঁতে আপোনাক প্ৰেমে মৰমে উৎসাহ বা সাহস বা সহযোগ কৰিছিলে, ছাপোৰ্ট আছিলে? স্বীকাৰ কৰিব লাগিব, মোৰ সাংস্কৃতিক ক্ষেত্ৰখনত, মোৰ অভিনয়ৰ ক্ষেত্ৰখনত মোৰ যদি আটাইতকৈ সাহস আৰু প্ৰেৰণা যোগাইছিলে প্ৰেমে। প্ৰেম মোৰ বাবে এক চিৰন্তন সত্য। প্ৰেমক মই অগাধ ভাল পাওঁ। প্ৰেমৰ সাগৰত সাঁতুৰি নদী পাৰ হৈছিলোঁ। সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া মই কৰ্ম কৰি গৈছিলোঁ, সংস্কৃতিৰ চৰ্চা কৰি গৈছিলোঁ, তেতিয়া মোৰ জীৱনলৈ আহিছিল যৌৱন। আৰু সেই যৌৱন কালতে মই অনেক, সঁচা কথা ক'লে অনেক ছোৱালীৰ লগত মই প্ৰেমত পৰিছিলোঁ, বহুত ছোৱালীৰ লগত। আৰু বহুত ছোৱালীয়ে মোক প্ৰেমৰ প্ৰস্তাৱ দিছিলে, আৰু সেই প্ৰেমৰ প্ৰস্তাৱবিলাক মই প্ৰত্যাখ্যান নকৰি সকলোকে মই প্ৰেমেৰে আঁকোৱালি লৈছিলোঁ। বহুত ছোৱালী মোৰ জীৱনলৈ আহিল, গুচি গ'ল। আৰু অন্তিম পৰ্যায়ত এগৰাকী অভিনেত্ৰীক লগ পাইছিলোঁ, বিশ্বনাথ চাৰিআলিৰ অভিনেত্ৰী ভ্ৰাম্যমাণ থিয়েটাৰত। মই তেখেতক তেওঁক মই সহযোদ্ধা হিচাপে পাইছিলোঁ নাট্য ক্ষেত্ৰৰ। আৰু তাতেই সেইগৰাকী অভিনেত্ৰীৰ প্ৰেমিকাৰ প্ৰেমত পৰিছিলোঁ, আৰু তেওঁ মোক খুব ভাল পাইছিলে। আৰু দুয়োৰে প্ৰেমৰ সাৰ্থক ৰূপ পালে যেতিয়া মই তেওঁক পত্নী হিচাপে গ্ৰহণ কৰিলোঁ। আৰু সেইগৰাকী পত্নী হৈছে বৰ্তমান মোৰ অৰ্ধাংগিনী শ্ৰীমতী অনিমা পাচনি। আপোনাৰ এই বৌ কেই নম্বৰ আছিলে? আমি কাৰণ এইকাৰণে সুধিছোঁ অতুল দা, এনে আপোনাক বহুত প্ৰশ্ন কৰে মানুহে, সেইবোৰ মানুহে গমেই পাই আছে, কিন্তু অকণমান নজনা বস্তু বিচাৰিছোঁ, আপোনাৰ কেই নম্বৰ আছে? মোৰ 1 নম্বৰো নহয়, তেওঁ 2 নম্বৰো নহয়, 2 নম্বৰো নহয়, তেওঁ 3 নম্বৰো নহয়। তেওঁ মোৰ কাৰণে লাকি নম্বৰ 4 নম্বৰ। 4 নম্বৰ মোৰ প্ৰেমিকা আছিলে, আৰু সেই 4 নম্বৰ প্ৰেমিকাজনীয়ে মোৰ চিৰস্থায়ী সহধৰ্মিনী হ'ল। অতুল দা,
আপুনি জীৱনত সংগ্ৰামটো বহুত কৰিছে, বহুত সংগ্ৰাম কৰিছে, কিন্তু সংগ্ৰামৰ মাজেৰে আপুনি সফল হ'ব বুলি ভাবেনে? সৰুৰ পৰা অভিনয়ৰ প্ৰতি মোৰ মানে অবাধ দুৰ্বলতা আছিলে। অভিনয় মই প্ৰেম কৰিছিলোঁ। অভিনয়ৰ প্ৰত্যেকটো কলাই মোৰ শিৰাই উপশিৰাই প্ৰবাহিত হৈ আছে। গতিকে অভিনয়ৰ ক্ষেত্ৰখনে যেতিয়া মই আহিছিলোঁ, সৰুৰ পৰাই মই জড়িত হৈছিলোঁ। নাটক, ভাওনা, ৰাস কৰি পেলাই মই ডাঙৰ দীঘল হৈছিলোঁ। আৰু তাৰ সেইবিলাক চৰ্চা কৰি থাকোঁতেই তাৰ মাজত মোৰ জীৱনলৈ অগাধ সংঘাত আহিছিলে, সমস্যা আহিছিলে। মোৰ জীৱনটোক আউল লগাবলৈ চেষ্টা কৰিছিলে কিছুমান সমস্যাই। কিন্তু সেই সমস্যাবিলাক মই হেলাৰে পাৰ হৈ কষ্ট কৰি মই জয় কৰিছিলোঁ সেই সমস্যাবিলাকক। সেই মোৰ যিখিনি মোৰ জীৱনলৈ সংঘাত আহিছিলে, সেই সংঘাতখিনিক মই চেলেঞ্জ কৰিছিলোঁ। সেই সমস্যাখিনিক মই প্ৰত্যাহ্বান জনাই আগলৈ আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা চলাইছিলোঁ। আৰু হয়তো মোৰ সেই সংগ্ৰাম, মোৰ সেই প্ৰত্যাহ্বান ভগৱন্ত প্ৰভুৱে চকু মেলি চালে, যে ভাবিলে যে এই ল'ৰাজনে ইমান কষ্ট কৰি আছে, ইমান সমস্যা, ইমান সংঘাতৰ মাজেৰে তেওঁ সাংস্কৃতিক ক্ষেত্ৰখনত এক অগ্ৰণী সৈনিক হিচাপে তেওঁ গতি কৰি আছে। গতিকে তেওঁক মই এই সমস্যাৰ পৰা বা এই সংঘাতবিলাকৰ মাজৰ পৰা তেওঁক বা তাক মই উদ্ধাৰ কৰিব লাগিব আৰু এই সাংস্কৃতিক ক্ষেত্ৰখনত এক অপ্ৰতিদ্বন্দ্বী সৈনিক হিচাপে প্ৰতিষ্ঠিত হওক। আৰু সেই ভগৱানৰ আশীৰ্বাদত মই হেলাৰে মোৰ সমস্যা সংঘাতক পাৰ কৰি আজি মই অতুল পাচনি হ'লোঁ। আপোনাৰ এই অভিনয় জীৱনত প্ৰথম কথাছবি কোনখন আছিলে? প্ৰথম ছবি আছিলে মই বিশ্বনাথ চাৰিআলিৰ পৰা সদৌ অসম নাট্য সন্মিলনৰ দুলীয়াজান শাখাৰ আমন্ত্ৰণ ক্ৰমে পূৰ্ণাংগ নাট প্ৰতিযোগিতা এখনত ভাগ ল'বলৈ গৈছিলোঁ। তাতে এখন নাটক আছিলে অসমৰ এজন প্ৰতিষ্ঠিত নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ নাটক, পূৰ্ণাংগ নাটক বিস্মিতাৰ এৰাতি অকলে। এই নাটকখনত মই এটা সৰু চৰিত্ৰত অভিনয় কৰিছিলোঁ। মাত্ৰ মোৰ অভিনয়ৰ ডিউৰেশ্যন আছিলে, সময় আছিলে মঞ্চত মাত্ৰ মই ২.৫ মিনিট সময় অভিনয় কৰিছিলোঁ। ২.৫ মিনিট মই এটা ৰিক্সাৱালাৰ চৰিত্ৰত যোগদান কৰিছিলোঁ। আৰু সেই ২.৫ মিনিটত তুমি শুনি আচৰিত হ'বা, সেই ২.৫ মিনিটত ফুল লেংথ ড্ৰামা কম্পিটিশ্যনত মই সেই ২.৫ মিনিটত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ বঁটা উঠিব। বহুত ভাল খবৰ। আৰু সেই নাট প্ৰতিযোগিতাখনৰ বিচাৰক আছিলে অসমৰ স্বনামধন্য কবি, নাট্যকাৰ, পৰিচালক ৰফিকুল হুছেইন ডাঙৰীয়া, আৰু আছিলে অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী স্বনামধন্য চলচ্চিত্ৰ পৰিচালক অতুল বৰদলৈ ডাঙৰীয়া। অতুল দা আগতে বনৰীয়া ফুল কৰিছিলে, কল্লোল কৰিছিলে, ৰশ্মিৰেখা কৰিছিলে, বহু ছবি তেওঁ চলচ্চিত্ৰ পৰিচালক আছিলে। আৰু তেখেত যেতিয়া বিচাৰক আছিলে সেই নাট প্ৰতিযোগিতাখনত, নাটকৰ শেষত তেওঁ মোক লগ কৰি মোক এটা অফাৰ দিছিলে যে মই এখন ছবি কৰিব বিচাৰিছোঁ অতুল, তোমাৰ নামো অতুল, মোৰ নামো অতুল, গতিকে অতুলক সহায় কৰিব লাগিব। মই কি সহায় কৰিব লাগিব? যে মই এখন ছবি কৰিব বিচাৰিছোঁ, ছবিখনত এটা তুমি চৰিত্ৰ যোগদান কৰিব লাগিব। তেতিয়া মই অতুলক কৈছিলোঁ যে মই ছবি কৰাৰ মোৰ মানে অভিজ্ঞতা নাই, কেমেৰাৰ গ্ৰামাৰ, কেমেৰাৰ ব্যাকৰণ মই একেবাৰে নাজানো, অ আ ক খ একেবাৰে নাজানো। যিহেতু মই নাটকৰ মানুহ, নাটকৰ মঞ্চৰ আটাইকেইটা পাৰ্টহে মই জানো। গতিকে কেমেৰাৰ জ্ঞানটো মই একেবাৰে সীমিত, আৰু মই সীমিত মানে নাই বুলিয়ে ক'ব লাগিব। মই আজিলৈকে কেমেৰাৰ সন্মুখত অভিনয় কৰা নাই, তাতে ফিচাৰ ছবি। তেতিয়া অতুলদাই কৈছে তুমি চিন্তা কৰিব নালাগে, তুমি খালি অভিনয় কৰিম বুলি কোৱা, বাকীখিনি আমাৰ ওপৰত এৰি দিয়া। আৰু অতুলদাৰ সেই অনুৰোধটোক মই প্ৰত্যাখ্যান নকৰি অতুলদাক ক'লোঁ যে হ'ব দিয়ক, আপুনি যদি মোক বুজাই বঢ়াই লয়, শিকাই মেলি লয়, মই আপোনাৰ ছবিত অভিনয় কৰিম। আৰু সেইখন মোৰ প্ৰথম ছবি আছিলে। ছবিখনৰ নাম আছিলে চিয়ৰ, অতুল বৰদলৈ চিয়ৰ। এখন ছবি 89ত সেইখন ছবি নিৰ্মাণ হৈছিলে। আৰু শুনি আচৰিত হ'বা যে ছবিখনত মই মুখ্য চৰিত্ৰত যোগদান কৰিছিলোঁ। প্ৰথম ছবিখনতে মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ। আৰু শুনি আচৰিত হ'বা, যদিও বা মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ, মোৰ চৰিত্ৰটোত এটাও সংলাপ নাছিলে। সংলাপবিহীন এটা মুখ্য চৰিত্ৰ। তেতিয়া মই অতুলদাক কৈছিলোঁ যে আপুনি মোক মুখ্য চৰিত্ৰত কাষ্টিং কৰিছে, অথচ মোৰ চৰিত্ৰটোত এটাও ডাইলগ নাই, এটাও সংলাপ নাই।
আপুনি মোক কি কৰিব বিচাৰিছে, কি বনাব বিচাৰিছে, মই কি ডেড বডিৰ কেৰেক্টাৰ কৰিব লাগিব নেকি? তেতিয়া অতুল দাই হাঁহি হাঁহি কৈছে, নাই তুমি ডেড বডি হ'ব নালাগে, চিঞৰ ছবিখনৰ এটা মেছেজ, এটা বাৰ্তাৰ বাহক হ'ব লাগিব তুমি। চিঞৰ ছবিখন সব্যসাৰৰ ওপৰত নিৰ্মিত ছবি। সেই সব্যসাৰ এখন গাঁও আছিলে, গাঁওখনত বানপানীয়ে খেদায়, বানপানীৰ পৰা খেদা খাই তেওঁলোকে জংঘলত আশ্ৰয় লৈ, ফৰেষ্ট এৰিয়াত আশ্ৰয় লৈ, ফৰেষ্ট এৰিয়াতো তেওঁলোক সেই গাঁওখনৰ মানুহে শান্তিৰে থাকিব নোৱাৰিছিলে। ফৰেষ্টাৰ আহি উচ্ছেদ কৰে, হাতী আহি ঘৰ চৰ ভাঙি দিয়ে, কিন্তু তেওঁলোকে সেই গাঁওখনৰ মানুহে সদায় চিঞৰিছিলে। ৰজাৰ কাণত তেওঁলোকৰ সমস্যাবিলাক পেলাবলৈ সদায় চিঞৰিছিলে, প্ৰতিবাদ কৰিছিলে। প্ৰতিবাদ মানে চিঞৰ, আৰু তেওঁলোকৰ সেই চিঞৰবিলাক, তেওঁলোকৰ সেই প্ৰতিবাদবিলাক ৰজাৰ হৈ শুনা নাছিলে, তেওঁলোকক কলা আৰু বোবা বুলি ভাবিছিলে। সেই মানুহখিনিৰ কথাবিলাক তেওঁলোকে কৰ্ণপাত নকৰি তেওঁলোকক বোবা হিচাপে গণ্য কৰিছিলে। আৰু সেই ছবিখনৰ গাঁওখনৰ প্ৰতীকী কেৰেক্টাৰ হিচাপে গাঁওখনত এজন মানুহ আছিলে বোবা কেৰেক্টাৰ। সেই বোবা চৰিত্ৰতে মোক অতুল দাই কাষ্টিং কৰিছিলে। এটা শব্দও নাই, এটা শব্দও নাই। কিন্তু আপুনি যেতিয়া প্ৰথম শ্বট দিছিলে তেতিয়াতো আমাৰ কেমেৰা এনেকুৱা কেমেৰা নাছিলে, সেই শ্বটত আপোনাৰ কেইটা ৰিটেক হৈছিলে? প্ৰথম শ্বটটোত মোৰ প্ৰায় 6-7টামান ৰিটেক হৈছিলে। প্ৰথম শ্বটটোতে বালিৰ পৰা বাগৰি মই গৈ বহিব লাগে, আৰু চিঞৰটা মাৰোঁতে মই সেই বাগৰবিলাক মাৰোঁতে ক'ৰবাত গুচি যাওঁ। বালিৰ চৰ যে নদীৰ এইফালে কেমেৰাটো সেই মোৰ ফ্ৰণ্ট আছে, মই বাগৰিব লাগে ফ্ৰণ্টলৈ, কিন্তু মোৰ বডিটোৱে মানে কেতিয়াবা ক'ৰবালৈ লৈ গুচি যায়, আকৌ শ্বটটো এনজি হয়। আকৌ তেনেকৈ 5-6বাৰ দিয়াৰ পিছত শেষৰবাৰ মোৰ শ্বটটো অ'কে হ'ল। সেইখিনি কেনেকুৱা অনুভৱ লাগিছিলে আপোনাৰ? মোৰ বিৰাট ভয় লাগিছিলে, কাৰণ মই কেমেৰাত আজিলৈকে কণ্ট্ৰল কৰি পোৱা নাই। কেমেৰাৰ লেংগুৱেজ মই নাজানো, কেমেৰাৰ গ্ৰামাৰ নাজানো, ব্যাকৰণ নাজানো। সেই নজনা, ব্যাকৰণ নজনা এটা কেমেৰাৰ অভিজ্ঞতা নথকা এজন অভিনেতাই কেনেকৈ কেমেৰাৰ সন্মুখত অভিনয় কৰিব? ধাপ ধুপ মাৰিছিলে, একদম ভয়ত কঁপি গৈছিল। তেতিয়া বয়স কিমান আছিলে আপোনাৰ? এতিয়া মোৰ বয়স আছিলে প্ৰায় 24 বছৰ। এই বহুত, তেতিয়াহ'লে সফল ডেকা। 24 বছৰ আছিলে। যি নহওক ছাকচেছ অতুল দা। অতুল দাৰ পৰা মই জীৱনত বহুত বস্তুৱেই পাইছোঁ। এতিয়া কথা হ'ল অতুল দা, আপুনি আমাৰ বুক সময়ত লগ পাইছিলে, সেইখিনি সময়ত অভাৱ বেছি আছিল নে? সেইখিনি সময়ত মোৰ অভাৱ নাছিলে। যেতিয়া মই সেই হাজিৰা কৰাৰ পৰা মই যেতিয়া ভ্ৰাম্যমান থিয়েটাৰলৈ অফাৰ পাইছিলোঁ, ভ্ৰাম্যমান থিয়েটাৰত মই বিয়াৰ আগতেও আছিলোঁ দেই। বিয়াৰ আগতে আছিলোঁ 3 বছৰ। 4 নম্বৰ বছৰ বয়সতে, 4 নম্বৰ বৰ্ষটোতে মই মোৰ শ্ৰীমতীক লগ পাইছিলোঁ ভ্ৰাম্যমান থিয়েটাৰ মজিয়াত। তেওঁ থিয়েটাৰলৈ আহিছিলে এগৰাকী অভিনেত্ৰী হিচাপে। আৰু প্ৰথম মোৰ 4 নম্বৰ বছৰ আৰু তেওঁৰ 1 নম্বৰ বছৰ। আৰু তেওঁৰ 1 নম্বৰ বছৰ মোৰ 4 নম্বৰ বৰ্ষতে আমাৰ 4 চকুৰ মিলন হ'ল। দুটাক প্ৰেমৰ প্ৰস্তাৱ দিলোঁ, আৰু প্ৰথম মই দিছিলোঁ। কাৰণ মোৰ শ্ৰীমতী বৰ ধুনীয়া আছিলে, ওখ পাখ, ধুনীয়া, উজ্জ্বল চকুৰ, মিঠা বনীয়া। আৰু সেই সময়ত মোৰ শ্ৰীমতীক লৈ অসমৰ চলচ্চিত্ৰ জগতখনত এটা চৰ্চা হৈছিলে যে ইমান ধুনীয়া ওখ পাখ চাউথ ইণ্ডিয়ান গেটাপৰ ছোৱালীজনী ক'ৰে মোৰ শ্ৰীমতীক খুব লাইন মাৰিছিলে। মানে তেওঁলোকৰ প্ৰেমৰ জালত পেলাবলৈ খুব চেষ্টা কৰে। মোতকৈ কিন্তু বহুত হেণ্ডচাম হিৰো, ধুনীয়া ধুনীয়া মানুহে প্ৰেমৰ প্ৰস্তাৱ দিছিলে। কিন্তু মই আগতে কৈছোঁ যে মই প্ৰেমত পাকৈত, প্ৰেম মোৰ হীৰাই পোখৰে আছে। গতিকে মই যিটো ক্ষীণমিন, চুলি নোহোৱা, ক'লা মলা মানুহ, মোৰ প্ৰেমৰ অস্ত্ৰত, মোৰ প্ৰেমৰ তীক্ষ্ণ ঢালত কোনো তিষ্ঠিব নোৱাৰিলে। আৰু মই তাইক গ্ৰহণ কৰিলোঁ, মানে মই জয়লাভ কৰিলোঁ। বাকীবিলাকক পৰাজিত কৰি মই জয়লাভ কৰি সেইগৰাকী অভিনেত্ৰীক মই পত্নী হিচাপে গ্ৰহণ কৰিলোঁ। আৰু বহুতে তেতিয়া সেই থিয়েটাৰত বহুতে থিয়েটাৰ পাৰ্টিৰ মালিকক, মানে স্বত্বাধিকাৰক, প্ৰযোজকক মূল হৈ পেলাই বিভিন্ন মানে আপত্তি জনাইছিলে। মোৰ বিষয়ে বহুত বেয়াকৈ লগাইছিলেগৈ গৈ যে এই ল'ৰাটোৱে খালি প্ৰেম কৰিব জানে, অভিনয়ৰ প্ৰতি ইমান মানে হেৰি নাই। কিন্তু মই যদিও প্ৰেম কৰোঁ, কিন্তু অভিনয়ত কেতিয়াও মই গাদ্দাৰি নকৰোঁ। অভিনয় মোৰ প্ৰেমত আছে। মোৰ প্ৰথম প্ৰেম হৈছে অভিনয়। গতিকে তেওঁলোকে মিছাকৈ কৈ পেলাই মোক মানে
মালিকৰ হতে কিবা গালি খুৱাব বিচাৰে বা মোৰ দৰমহা কটাৰ চিষ্টেমটো আনিব বিচাৰে, কিন্তু তেওঁলোক হাৰি গ'ল। তেওঁলোকে মালিকে মোক জানিলে যে এওঁ প্ৰেম কৰিব পাৰে, কিন্তু অভিনয় কেতিয়াও ফাঁকি নিদিয়ে। গতিকে তেনেকুৱা সমস্যাৰ মাজেৰে মই সেই বছৰ পাৰ কৰিলোঁ। আৰু থিয়েটাৰ বছৰত প্ৰেমে আছিলে, তাৰপৰা গৈ আমি দুয়ো বিবাহ পাশত আবদ্ধ হ'লোঁ। বিবাহ হৈছে নে এনেই আনিছে? নাই, বিবাহ মানে কিন্তু বৰ ডাঙৰ ঘটনা। তো মোৰ শ্ৰীমতী আছিলে অলপ বেলেগ সম্প্ৰদায়ৰ ছোৱালী। মই হৈছিলোঁ মাজুলীত জন্মগ্ৰহণ কৰা সত্ৰৰ ভকতৰ ল'ৰা। গতিকে মাজুলীৰ সত্ৰবিলাক বা বৰপেটা সত্ৰবিলাকৰ নীতি নিয়ম বৰ কঠোৰ আৰু খুব মানে মানিবলগীয়া কিছুমান নীতি নিয়ম আছে। আৰু যেতিয়া মই গম পালোঁ, মোৰ গাঁওখনে গম পালে, মোৰ ঘৰখনে গম পালে যে অতুলে যিজনী ছোৱালীক বিয়া পাতিব খুজিছে সেই ছোৱালীজনী হৈছে কৈৱৰ্ত সম্প্ৰদায়ৰ ছোৱালী। গতিকে কৈৱৰ্ত সম্প্ৰদায়ৰ ছোৱালীজনীক সত্ৰৰ ভকতৰ ল'ৰাই কেতিয়াও গ্ৰহণ নকৰে। তাৰপিছত এসময়ত মোক এঘৰীয়া কৰাৰ হুংকাৰ দিলে। তাতেই মোক ত্যায্যপুত্ৰ কৰাৰ হুংকাৰ দিলে ঘৰখনে। মই কোনো পৰ্যায়ত কথাটো মানি লোৱা নাছিলোঁ, আৰু মই ছোৱালীজনীক কেতিয়াও বিক্ৰী কৰিব বিচৰা নাছিলোঁ। মই প্ৰত্যাহ্বান জনাইছিলোঁ সমাজখনক, মোৰ ঘৰখনক মই প্ৰত্যাহ্বান জনাইছিলোঁ। এইকাৰণে প্ৰত্যাহ্বান জনাইছিলোঁ যে মহাপুৰুষ শংকৰগুৰু জগতগুৰু শংকৰদেৱে এইখন অসমক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উচ্চ নীচ ভেদাভেদ পাহৰি সকলো জাতিকে একগোট কৰি তিৱা, কছাৰী, কাৰ্বি, কৈৱৰ্ত, মিচিং, আনকি ইছলাম ধৰ্মী লোককো শংকৰদেৱৰ ধৰ্মত দীক্ষিত কৰিছিলে। আৰু তেওঁৰ সপোন আছিলে সকলোকে লৈ বৰ অসম গঢ়াৰ সপোন দেখিছিলে। কিন্তু গুৰুজনা আমাৰ মাজত পৰা গুচি যোৱাৰ পিছত তেওঁৰ শিষ্যসকলে সমাজখন ভাঙি চুৰমাৰ কৰিলে। আকৌ জাতিভেদৰ প্ৰথা আকৌ তেওঁলোকে প্ৰৱৰ্তন কৰিলে। সৰু সৰু জাতিক তেওঁলোকে অৱজ্ঞা কৰিব ল'লে। এনেকুৱা খামখেয়ালিৰ মাজত সমাজখন আকৌ শংকৰদেৱৰ গঢ়া অসমখনক আকৌ ভাঙি চুৰমাৰ কৰিলে। আৰু সেই গুৰুজনাৰ সেই আদৰ্শৰ প্ৰতি মোৰ সম্পূৰ্ণ অনুজ্ঞতা আছে, শ্ৰদ্ধা আছে, আদৰ আছে। আৰু গুৰুজনাৰ আদৰ্শক সৰগত কৰি এদিন মই সমাজক প্ৰত্যাহ্বান জনাই সেইজনী ছোৱালীক মই পত্নী হিচাপে গ্ৰহণ কৰিলোঁ। আৰু পত্নী হিচাপে গ্ৰহণ কৰাৰ পিছত মোৰ ঘৰত সোমাবলৈ দিয়া নাছিলে। মই চকুৰে ধোৱা কৰা দেখিছিলোঁ কেনেকৈ মই সংসাৰখন চলাম, কেনেকৈ মই মোৰ শ্ৰীমতীলৈ পাউডাৰ অকণ আনিম, স্নো অকণ আনিম, শিৰত সেন্দুৰৰ টেমা এটা আনিম, ব্লাউজ এটা দিম, শাৰী এখন দিম, চাদৰ মেখেলা দিম। সমস্যাই মোক দেখা দিছিলে। হাতত মোৰ এক নয়া পইচা নাই। তেতিয়াই মই এই অলপ আগতে কৈ যোৱাৰ দৰে মই হাজিৰা কৰিবলৈ বাধ্য হ'লোঁ। মানুহৰ ঘৰে ঘৰে ফুটপাতে পেপাৰ বিক্ৰী কৰোঁ, সৰু টেবুল লৈ পাণ তামোল বিক্ৰী কৰিছিলোঁ, চূণ তেল দিছিলোঁ। এনেকৈ মোৰ জীৱনৰ গতি আৰম্ভ কৰিছিলোঁ। আৰু সেয়াই শেষত ভগৱন্ত বপুৱে মোক চকু মেলি চালে। সঁচাকৈ ভাবিলে কেনেকুৱা লাগে। আপুনি চাওক, অভিনেতা হ'বলৈ ইমান সহজ নহয়। যিটো দেখিলোঁ আপোনাৰ পৰা, আপুনি বৌক নিলে তাতেও সংগ্ৰাম, ভাল পালে তাতেও সংগ্ৰাম। আপুনি সেই সংগ্ৰাম, সেই সংঘাত ভাঙি চুৰমাৰ কৰি আপুনি আজি অতুল পাচনি অসমত। এতিয়া অকল অতুল দাটো আপুনি নিজৰ ব্যক্তিগত নহয়, এতিয়াতো আপুনি সমাজৰে মানুহ না। আপুনি সমাজৰ দায়িত্বটো আপোনাৰ বহুত। এই যি আপুনি যিদিনাখনে মালা দিছিলে বৌক, জানিব বিচাৰোঁ কিছুমান কথা। সেই মালা আৰু সেন্দুৰটো দিয়াৰ দিনা আপুনি মনত কি ভাবিছিলে? এইটা এটা কথা আছে। মই যেতিয়া এওঁক বিচনাত চাৰিত থৈ পেলাই বিবাহৰ দিন ঠিক কৰি মই যোৰহাট গৈছিলোঁ, মোৰ নিজৰ ঘৰখন নিজৰ ঘৰখন। যোৰহাটত গম পাইছিলে যে ই অতুলে আমাক প্ৰত্যাহ্বান জনাই সেই ছোৱালীজনীক বিয়া পাতিবই। তেতিয়া মোৰ চাৰিওফালে মোক মানে CID লগাই দিছিলে ঘৰখনে। ওচৰ পাঁজৰ ল'ৰাবিলাকে কৈছে ইয়াক চাবি দেই, কোনো মুহূৰ্তত বিচনাত চাৰিলে গুচি যায়, ঠিক নাই। আৰু মোৰ পিছে পিছে সদায় ঘূৰি ফুৰে। মোৰ ওপৰত বহুতৰ চকু, ই কেনেবাকৈ বাছত উঠি যায় নেকি। আৰু সেই বন্দিত্বৰ মাজত মই উক্ত বিয়াৰ তাৰিখত মই গৈ বিয়াত দৰা হিচাপে উপস্থিত হ'ব নোৱাৰিলোঁ। কিন্তু মোৰ ছোৱালীৰ ঘৰত সেইফালে তেওঁলোকে ধুনীয়াকৈ মানুহৰ ৰিচিপশ্যনৰ ব্যৱস্থা কৰিছে, কইনা সাজি বহি আছে,
দৰা নাই, সন্ধিয়া হ'ল। আপুনি যোৰহাটত মই তেতিয়া যোৰহাটত তেওঁ বিশ্বনাথ চাৰিআলিত কইনা হৈ বহি আছে। দৰা নাই, 7টা 8টালৈকে দৰা নাই। তেতিয়া আকৌ কলীয়া ভোমোৰা দলংখন নাছিলে। তেতিয়া শিলঘাটেদি আমি ফেৰী পাৰ হৈ যাব লাগে বিশ্বনাথ চাৰিআলি। এতিয়াহে কলীয়া ভোমোৰা দলং হৈছে। কলীয়া ভোমোৰা দলঙৰ আগতে আমি ফেৰী হৈ পাৰ হৈ যাব লাগে। আৰু ৰাতিটো ফেৰী পাৰ নহয়। তেতিয়া ঘৰখনত তেওঁলোকৰ ঘৰখনত বিৰাট ধোৱা লাগিল। ওচৰৰ মানুহবিলাকে মাতিছিলে, প্ৰেজেণ্ট চেজেণ্ট লৈ আহি পেলাই তেওঁক প্ৰেজেণ্ট দিছে। তাৰপিছত যেতিয়া মই ৰাতিলৈকে নগ'লোঁ, তেতিয়া ওচৰৰ মানুহে তেওঁক ঠাট্টা কৰি কৈছে, ভাল হৈছে, অচিন কাঠৰ থোৰা লগাইছিল নহয়, পালি, অচিন কাঠৰ থোৰা নলগাবি, এতিয়া তোক কোনে বিয়া পাতিব? তোৰ যে বিয়াখন ঠিক হৈছে বুলি গোটেই মানুহে জানিলে। আৰু বিয়া হৈ ঠিক হৈ যোৱা ছোৱালীৰ বিয়াখন ভাগি যোৱাৰ পিছত তই কিন্তু দৰা পাবলৈ বহুত কষ্ট কৰিব লাগিব। এনেকৈ নানান ঠাট্টা মস্কৰাৰ পিছত তেওঁ কানি গোটেই ৰাতিটো শুই থাকিলে। আৰু তাৰ ঠিক 3 দিনৰ পিছতেই মই ঘৰৰ পৰা পলাই গৈ বিশ্বনাথ চাৰিআলিত উপস্থিত হৈছিলোঁ। 3 দিনৰ পিছত, বিয়াৰ 3 দিনৰ পিছত, বিয়া তাৰিখৰ 3 দিনৰ পিছত। আৰু তেওঁ মোক অভিমান কৰিছে, মোক মতা নাছিলে বহুত সময়। আৰু পাছত শেষত মই তেওঁক কনভিন্স কৰাইছিলোঁ যে মই এনেকুৱা কাৰণে মই আহিব পৰা নাছিলোঁ। তুমি চিন্তা নকৰিবা, তোমাৰ অবিহনে মই কাকোৱে বিয়া পাতিব নোৱাৰোঁ। এনেকৈ মোৰ বিয়াখন পাৰ হৈ গৈছিল। এইটোতো বহুত ডাঙৰ ঘটনা, য'ত বিয়া চলি আছে কিন্তু আপুনি নাই। 3 দিনৰ পিছত গৈ আকৌ গুৱাহাটীত কেতিয়া আহিলে? তাৰপিছতে সেই তেওঁৰ লগত বিয়া পতাত তেতিয়া মোৰ তেওঁকতো ক'লোৱেই যে মই এতিয়া সংগ্ৰাম কৰি আছোঁ বহুত বছৰ। তাতে নাটকো কৰোঁ, তাতে ৰাতি হ'লে নাটকৰ আখৰা, দিনত হ'লে হাজিৰা কৰা আখৰা। এই আখৰা, এই নাটকৰ আখৰা, জীৱন সংগ্ৰামৰ আখৰা, এইবিলাক কৰি থাকোঁতেই সেই তেনেকৈ বিশ্বনাথ চাৰিআলিৰ পৰা গৈ পেলাই মই নাটক কৰিবলৈ গৈছোঁ দুলীয়াজানত। আৰু দুলীয়াজানৰ প্ৰথমখন ছবি চিয়ৰ। তাৰপিছত আকৌ ঘূৰি আহিলোঁ বিশ্বনাথ চাৰিআলি। আকৌ মই নাটক কৰোঁ, দিনত দিন হাজিৰা কৰোঁ। তাৰপিছত মোৰ জীৱনলৈ আৰু এখন ছবি আহে। তেওঁৰে ছবি 2 নম্বৰখন কৰিছিলোঁ অতুল বৰদলৈ, তেজপুৰৰ জংগমে প্ৰযোজনা কৰিছিলে, গ্ৰহণ। তাত মই এটা সৰু চৰিত্ৰত অভিনয় কৰিছিলোঁ গেষ্ট আৰ্টিষ্ট হিচাপে। আৰু তেতিয়াও মই নাটক কৰি থাকোঁ। নাটক মোৰ প্ৰাণ, নাটক মোৰ জান। গতিকে নাটক কৰি এবাৰ মই জ্যোতিৰূপাৰ, গুৱাহাটীৰ জ্যোতিৰূপাৰ উত্তৰ পূৰ্বাঞ্চল একাংক নাট পৰ্যায়ত মই বিশ্বনাথ চাৰিআলিৰ পৰা সেই একেজন নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ এখন নাটক, ওৱান এইট নাটক আমি কমিশ্যন কৰিবলৈ আছিলোঁ জ্যোতিৰূপাত। নাটকখনৰ নাম আছিলে কিবা এটা হৈ আছে। আৰু সেই একেই পুনৰাবৃত্তি ঘটিল নাটকখনত মোৰ অভিনয়ৰ মঞ্চত থিয় হৈ থকাৰ সময়, মানে অভিনয়ৰ ডিউৰেশ্যন, অভিনয়ৰ সময়টো আছিলে মাত্ৰ 3 মিনিট। আৰু সেই 3 মিনিটত মই অভিনয় কৰি জ্যোতিৰূপাৰ উত্তৰ পূৰ্বাঞ্চল নাট পৰ্যায়ত শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ ৰূপকাৰ বঁটা বুটলিবলৈ সক্ষম হৈছিল। আৰু তাতেই সেই নাটকখন উপভোগ কৰি আছিলে অসমৰ 3জন অন্যতম তাৰকা, 3জন উজ্জ্বল নক্ষত্ৰ বুলি ক'ব লাগিব। আমাৰ নাটকখন উপভোগ কৰি আছিলে চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকা, চলচ্চিত্ৰ পৰিচালক অভিনেতা বিদ্যুৎ চক্ৰৱৰ্তী, কেমেৰামেন অজান বৰুৱা, অজান দা আৰু বিদ্যুৎ এতিয়া বৰ্তমান নাই। তেওঁলোক ইহলীলা সম্বৰণ কৰিলে। সঞ্জীৱ হাজৰিকা আছে। আৰু আমাৰ নাটকখনৰ পিছত সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, অজান বৰুৱাই গৈ মোক গ্ৰীণ ৰুমত লগ কৰি এখন চিনেমাৰ অফাৰ দিছিলে। আৰু চিনেমাখনৰ নাম আছিলে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট। যিখন ছবিয়ে মোক আজি প্ৰতিষ্ঠিত কৰিলে, আজিৰ অতুল পাচনি কৰিলে, সেইখন ছবিয়েই হলধৰ, এখন তৃতীয় ছবি। হলধৰ ছবিখনত মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ। সেইখনে মোক মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট। আৰু ছবিখনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালকৰ প্ৰথম ছবিৰ শিতানত স্বৰ্ণকমল বঁটা আজুৰি আনিবলৈ সক্ষম হ'ল। আৰু সেই ছবিখনত অভিনয় কৰাৰ বাবে জুৰি বৰ্ডে মোক বিশেষ সন্মান জনাইছিলে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দিল্লীত। আৰু হলধৰ ছবিখনে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট। আৰু তেতিয়াৰ পৰা মই পিছত উভতি চাবলগীয়া নহ'ল।
ইখনৰ পিছত সিখন ছবি মই অফাৰ পালোঁ, ইখনৰ পিছত সিখন ছবি মোক আমন্ত্ৰণ জনালে আৰু ক্ৰমে মই আজি চলচ্চিত্ৰ জগতত খোপতি উঠিবলৈ সক্ষম হ'লোঁ। আপুনি সঁচা কথা ক'ব লাগিব, এই যি বৌ থকাৰ মাজত এই যিখিনি এটা মিডিল যেনেকৈ বয়সো বেছি হোৱা নাই কমো হোৱা নাই এনেকুৱা এটা সময় থাকে, আপুনিতো এক্টিং চাৰিওফালে আপোনাৰতো অতুল্য বুলি অতুল বাসুদেৱ বুলি সকলোৱে জানে, এনেকুৱা মাজত কাৰোবাৰ নাৰীৰ প্ৰতি আপোনাৰ দুৰ্বল অনুভৱ হয়নে, কোনোবা প্ৰেম দিয়েনে, আপুনি কেনেকুৱা কৰিছিলে? এইটো কথা মই শিকিছিলোঁ। মই এজন মোৰ কাৰণে আদৰ্শ ব্যক্তি, মোৰ কাৰণে নমস্য ব্যক্তি স্বনামধন্য প্ৰয়াত বিজু ফুকন ডাঙৰীয়াৰ পৰা, বিজুদাৰ নিচিনা চৰিত্ৰবাদ সৎ নিকা ব্যক্তি বা অভিনেতা মই আজিলৈকে পোৱা নাই। তেওঁৰ যিটো গুণগত দিশ, সেই গুণগত দিশটোক মই অধ্যয়ন কৰিছিলোঁ আৰু ভাবিলোঁ যে এবাৰ সংসাৰ কৰাৰ পিছত দ্বিতীয়বাৰ যদি কোনোবা নাৰীৰ প্ৰতি আসক্তি আহে, তাৰ নিচিনা চৰিত্ৰহীন মানুহ কেতিয়াও হ'ব নোৱাৰে। আৰু সেই বিজুদাৰ আদৰ্শ সৰ্গত কৰি এওঁক বিয়া পতাৰ পিছত আজিলৈকে মই কোনো নাৰী বা ছোৱালীৰ প্ৰতি বেয়া দৃষ্টি ৰখা নাছিলোঁ। অথচ বহু ছোৱালী, বহু বোৱাৰীয়ে মোৰ আশ্ৰয় লৈছিলে সুৰক্ষাৰ বাবে। কিছুমান দুষ্কৃতিপৰায়ণ ব্যক্তি চক্ৰৰ পৰা হাত সাৰিবৰ কাৰণে মোৰহে আশ্ৰয় লৈছিলে আৰু মই তেওঁলোকক সুন্দৰভাৱে সুৰক্ষিত কৰি ঘৰলৈ পঠিয়াই দিব পাৰিছিলোঁ। এয়া মোৰ কাৰণে গৌৰৱৰ বিষয়। অন্যান্য বা মৌনদাৰ সৈতে বিয়া হৈছে, এইটো সঁচা কথা হয়নে? যিখিনি সময়ত মানুহে আমাৰ মাজত হিন্দু মুছলমান বুলি কোনো পাৰ্থক্য নাই, আমি এক জাতি বুলি আমি জানো, ময়ো জানো, কোনো জাতি দুটাই নাৰী আৰু পুৰুষ মই ভাবোঁ। কথা হ'ল সেই সময়খিনিত এজন হিন্দুত্ব হিচাপে আপুনি পিতৃ হিচাপে কি কৈছিলে? সেইখিনি সময়ত মনটো আপোনাৰ এনেকুৱা লাগিছিল নেকি, নাই তুমি যাব নোৱাৰা, এইটো আমি হিন্দু, এনেকুৱা কিবা ভাৱ আপুনি কৰিছিল নেকি? নিশ্চয় থাকিব, কাৰণ মই যিহেতু হাড়ে হিমজুৱে তেজে পানীয়ে মই হিন্দু মানুহ আৰু মোৰ ছোৱালীয়ে এটা বেলেগ ধৰ্মৰ ল'ৰাক পতি হিচাপে গ্ৰহণ কৰিব মই কেতিয়াও গ্ৰহণযোগ্য নহয়, মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। মই আপত্তি কৰিছিলোঁ, বহুত আপত্তি কৰিছিলোঁ, বুজাইছিলোঁ, কিন্তু বুজনি নেমানিলে। প্ৰেমে কেতিয়াও বুজনি নেমানে। প্ৰেমে কেতিয়াও কাৰো বাধা নেমানে। তাই যিটো আকৰ্ষক মনোভাৱ যে মুন্না আহমেদৰ লগত বিয়া হ'বই, তেতিয়া মই অলপ বিমোৰত পৰিছিলোঁ। বিভিন্নজনৰ মই পৰামৰ্শ লৈছিলোঁ। প্ৰয়াত নিপন দাৰ পৰা মই পৰামৰ্শ লৈছিলোঁ, প্ৰয়াত বিজুদাৰ পৰা মই পৰামৰ্শ লৈছিলোঁ, এইদৰে অনেক ব্যক্তিৰ পৰা মই পৰামৰ্শ লৈ মই কি কৰোঁ, ছোৱালীজনী এনেকৈ যাব খুজিছে, মুন্না আহমেদৰ লগত বিবাহ পাশত আবদ্ধ হ'ব খুজিছে, মই কি কৰোঁ? বহুজনে ক'লে যে তাই যদি মান্তি নহয়, তাই যদি তাৰ লগতে তাইৰ ইচ্ছাৰ বিৰুদ্ধে তুমি যাব নালাগে, উচিত নহয়, তাইক বিয়া হ'বলৈ দিয়া। আৰু সকলোৰে পৰামৰ্শ অনুসৰি মই মুন্না আহমেদলৈ বিয়া দিলোঁ। কিন্তু সেই বিয়া, সেই সংসাৰ বেছিদিন নাথাকিল, খন্তেকীয়া হৈ থাকিল। মোৰ ছোৱালীৰ ছোৱালী জন্ম হোৱাৰ পিছত, মানে মোৰ তিনিজনী নাতিনী মানে অনন্যাৰ তিনিজনী ছোৱালী জন্মৰ পিছত মুন্না আহমেদৰ অন্য এগৰাকী বোৱাৰীৰ লগত প্ৰেম পাশত আবদ্ধ হ'ল। অন্য এগৰাকী বোৱাৰী, যিগৰাকী বোৱাৰী ইও ডিভৰ্চি আছিলে, বিবাহ বিচ্ছিন্ন এগৰাকী বোৱাৰী, আৰু বোৱাৰীজনীৰ লগত এগৰাকী ছোৱালীও আছে, আগৰ ফালৰ মানুহজনৰ এজনী ছোৱালী আছে। আৰু মুন্না আহমেদৰ তেতিয়া মোৰ ছোৱালীয়ে কৈছে যে মই তোমাক আপত্তি নকৰোঁ, তুমি শুনা, তুমি এগৰাকী বোৱাৰীক বিয়া পাতিব গৈছা, লগত এটা সন্তানৰ সৈতে আনিব গৈছা, মোৰ আপত্তি নাই, কিন্তু মই তেনেকৈ সতিনীৰ ভাত খাই নাথাকোঁ, মোক তুমি বিদায় দিয়া, মোক ডিভৰ্চ দিয়া, ডিভৰ্চ দি তুমি তাইক গ্ৰহণ কৰা, মোৰ আপত্তি নাই। আৰু সেইটোকে মুন্না আহমেদে কৰিলে। দুয়োৰ মাজত ডিভৰ্চ হ'ল। ডিভৰ্চ হোৱাৰ পিছত মুন্না আহমেদে দ্বিতীয়গৰাকী বোৱাৰীক পতি হিচাপে গ্ৰহণ কৰিলে। আৰু মোৰ ছোৱালী এতিয়াও কাৰণত বিয়া হোৱা নাই, বিয়া নহয়ো, আৰু তাই এতিয়া সুন্দৰভাৱে তিনিজনী ছোৱালীক বুকুত লৈ সুন্দৰভাৱে চলি আছে। স্বচ্ছল অৱস্থা, অৰ্থনৈতিকভাৱে বহুত স্বচ্ছল, ঠিকা ঠগলি কৰে, নিজৰ এখন কাপোৰৰ বুকি আছে, দোকান আছে, এনেকৈ তাই তিনিজনী ছোৱালীৰ লগত